নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈকে গুড মৰ্নিং শুভ ৰাতিপুৱা প্ৰায় 7টা বাজিছে এতিয়া আজি এটা আমাৰ নতুন যাত্ৰা হ'ব নতুন যাত্ৰা মানে আজি আমি যাম বুলি ভাবিছোঁ তোমাৰ সকলোৱে কয় মিনি ছুইজাৰলেণ্ড বুলি একচুৱেলি ছুইজাৰলেণ্ড নহয় বাৰু মানে ছুইজাৰলেণ্ড বুলিয়ে কয় মানে তুলনা কৰিব পাৰি দেই অসমৰে একমাত্ৰ হিল ষ্টেচন নাম নকওঁ গ'লে গম পাবা তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা তেতিয়া গম পাবা ভাল লাগিব তো আমি যোৱা নাই যাবলৈ ওলাইছোঁ মোৰ লগত আছে বাৰু পিছত গম পাবা কোন কোন আছে আৰু দুজনমান যোৱা কথা আছিলে যাব নোৱাৰিলে সকলোৱে কিবা কিবি প্ৰব্লেম থাকে গতিকে যাব নোৱাৰিলে তো যাওঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই আহোঁগৈ ক'তনো আছে মিনি ছুইজাৰলেণ্ড গ'লেহে গম পাওঁ আমি আহি বৰ্তমান পালোহি আৰু তোমাৰ মাঞ্জা পাওঁ হৈছোঁ অথনি কৈছিলোঁ নাই মোৰ লগত এয়া চুমু আছে আমি দুটাই আছোঁ মানে কেইবাজনো অহা কথা আছিলে প্ৰব্লেম থাকেতো চবৰে প্ৰব্লেম থাকে নিজস্ব কিবা প্ৰব্লেম আছে আহিব নোৱাৰিলে তো ভাবিলোঁ যাম বুলি ক'লোঁ যেতিয়া যামেই আৰু গতিকে আহি গ'লোঁ চুমু আৰু মই দুয়োটাই আহি গ'লোঁ তো বেছি দূৰ নাই ডিপু পামগৈ আৰু ইয়াৰ পৰা মাঞ্জাৰ পৰা 19 কিলোমিটাৰ আছে আৰু পামগৈ আৰু ভালেই লাগিছে ৰাইডটো কৰি ৰাস্তা মানে দেখিছা নাই ৰাস্তা একদম গুলি ৰাস্তা একদম গুলি পুৰা গুলি একদম মজা লাগিছে কিন্তু মাজে মাজে মানে একদম ক'ব লাগিব আকৌ একদম বেয়া ৰাস্তা মানে আমাৰ যিটো ৰাস্তাটো সেইটো ক'বই নালাগে ইয়াতো ডিফুলৈ যিটো আহিছে তাৰো মাজে মাজে বেয়া বুলি ক'ব নোৱাৰি একচুৱেলি বনাই আছে আৰু লাহে লাহে হ'বগৈ চাগে আৰু সোনকালেই হ'ব একদম ধুনীয়া ৰাস্তাটোৰ কাৰণে চলাই মজা লাগিছে তো বন্ধুসকল আমি খানাটো খালোঁ একদম ভোক লাগি আছিলে কাৰণে খালোঁ কিন্তু খানাটো খাই ভাল পালে জানো খানাটো খাই একদম মানে দাম চাই কাম নহয় কিন্তু এইখন চাই লওক এইখন ফুচকা নামটো জয়গুৰু হোটেল ৰেষ্টুৰেণ্ট কিন্তু নামটো চাই কাম নহয় খানাটো খাই ইমান ভাল নালাগিলে
বন্ধুসকল, বহুত বিৰতিৰ পিছত বহু কষ্টৰে মানে একদম বহি বাইক চলাই আমনি লাগি গ'ল। তাৰপিছত আহি মই যি কৈছিলোঁ মিনি শ্বিলং বুলি, মিনি ছুইজাৰলেণ্ড বুলি, একচুৱেলি মিনি ছুইজাৰলেণ্ড নহয় বাৰু, হ'লেও আৰু মানে হাফলং, যিটো হাফলঙৰ মূল আকৰ্ষণ। তো মোৰ বেকত আছে চাই লওক, এয়া চাই লওক, বহুত সুন্দৰ। এইটোৱে হৈছে হাফলঙৰ মূল আকৰ্ষণ, প্ৰথম আকৰ্ষণ মানে। আৰু বহুত আছে, কিন্তু এইটো যিহেতু আমাৰ অসমত মই ভাবোঁ থাকিবও পাৰে, মই জনাত এনেকুৱা টাৰ্নেল নাই আৰু মানে এইটোৱে একমাত্ৰ মই গম পোৱালৈকেহে দেই, হ'লেও থাকিবও পাৰে, ইমান এটা নাজানো বাৰু। তো এইটো টাৰ্নেল হয়, মানে হ'ব চাগে আধা কিলোমিটাৰমান দূৰত। ইয়াৰ ভিতৰত চাম কেনেকুৱা লাগে, তো বাইকৰ চাউণ্ডো চেক কৰিম কেনেকুৱা লাগে। তো যাওঁ, ভিডিঅ'টো চাই থাকক, শেষলৈকে চাব খালি। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সঁচাকৈ হাফলঙৰ বৰ সুন্দৰ, মানে সুন্দৰ পৰিৱেশ, প্ৰকৃতি কি ধুনীয়া, মানে পাহাৰবোৰ চাওক না, সন্মুখৰ পাহাৰবোৰ চাওক কিমান ধুনীয়া। আমি সৌ পাহাৰটোৱেদি এনেকৈ আহি তলেদি আহি পেলাই এনেই তলেদি আহি আছোঁ, আহি এইখিনিতে এটা ইউ টাৰ্ণ লৈছে। ইউ টাৰ্ণ মানে একেবাৰে সাংঘাতিক ইউ টাৰ্ণ। তো এইফালেদি আহি আছোঁ, ৰাস্তা দেখিছে নাই কেনেকুৱা ধূলি, মানে যিটো টাৰ্নেল আছে টাৰ্নেললৈকে ৰাস্তা একদম গুলি মানে ফ'লেন আৰু ক'বই নালাগে, গুলি। কিন্তু তাৰপৰা যিটো সোমাই গৈছে মেইন হাফলঙলৈ গৈছে, এইটো ৰাস্তা চাওক, ধূলি। হাই ফ্ৰেণ্ডছ, আমি বহুত ভাগৰে যোগে আহি মানে ৰাতিপুৱা 7টাৰ পৰা অহাটো, ৰাতিপুৱা 7টাৰ পৰা আহি যা 3:30 আমি হাফলং পালোহি। হাফলং পাই প্ৰথমে আমি ৰুম এটা বুক কৰিলোঁ, যিহেতু মানে সন্ধিয়া হৈ গ'লে হয়তো ৰাতি হৈ গ'লে অলপ প্ৰব্লেমো হ'ব পাৰে। আপোনালোকো আহিব পাৰে ইয়ালৈ, বহুত ধুনীয়া জেগা, নেচাৰেল বস্তু হয়। ৰাস্তাও কণ্ডিশ্যন ইমান বেয়া নহয়, ভাল, মানে অলপ চলপ মাজত বেয়া থাকিব পাৰে, পাহাৰীয়া ৰাস্তা অলপ চলপ বেয়া হ'বই আৰু, লেণ্ডশ্লাইড হৈ থাকে মাজে মাজে। এনেই ফ'ৰলেন ৰাস্তা, বেয়া নহয়। তো ভাল লাগিল মানে আহি পেলাই। আৰু যে ভিডিঅ'টো বিশেষকৈ মই এইবাৰৰ ভিডিঅ' 3টা এপিছ'ডত বনাম, মানে গোটেইখিনি একেলগে সামৰাটো মানে সম্ভৱ নহ'ব, মানে বহুত দীঘল হৈ যাব। সেইকাৰণে আজি যিমানখিনি পাৰিলোঁ বনালোঁ, কাইলৈ যিমানখিনি পাৰিম বনাম। তো কাইলৈ পৰহিলৈ আকৌ আমি ৰাওনা হওঁ। কাইলৈ ইয়াৰ পৰা ওলাই দিম, কাইলৈ 11-12টামান বজাত ইয়াৰ পৰা ওলাই দিম। ইয়াৰ পৰা ওলাই হয়তো নগাঁৱত নহ'লে উমৰাংচৰ ক'ৰবাত থাকি দিম, মানে তাতো বহুত চাবলগীয়া পৰিৱেশ আছে, ভাল। তো ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। তো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট মানে কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। মানে আৰু মোৰ ভিডিঅ'বোৰ কি হয়, মানে নতুনকৈ ইমান ভালকৈ নহ'বও পাৰে, আপোনালোকে চাব, লাহে লাহে আপোনালোকে সহযোগ কৰিলে ইয়াতকৈও ভাল বনাবলৈ পাৰিম চাগে। তো ভিডিঅ'টো আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ, আৰু শেষৰ যিকেইটা খণ্ড আহিব সেইকেইটাও চাব, ভাল লাগিব।